নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বগৰীৰ জুতি লওঁ বুলি ওলাই আহিছোঁ। ইফালে গৈ আছোঁ বগৰী গছ বিচাৰি, আৰু মোৰ লগত আহিছে আমাৰ দ্বীপ। আৰু গৈ পাই দেখিলোঁ এঘৰ মানুহৰ ঘৰত বগৰী, আৰু মই দা বাৰীডাল লৈ পেলাই বগৰী খোৱাত লাগি গ'লোঁ। আৰু এইফালে তলত ধুনীয়া ধুনীয়া বগৰী সৰিছে, আৰু আমাৰ দ্বীপ জুতিয়ে বুটলি আছে এটা এটাকৈ বগৰী। আৰু বেছিও বগৰী নাই, তথাপিতো লৈছোঁ আৰু কেইটামান। আৰু এইফালে সি বুটলি আছে ধুনীয়াকৈ। আৰু বাকী কেনেকৈ কি খাওঁ দেখাই আছোঁ। বাকী আৰু বেলেগ যোগাৰখিনি কৰোঁগৈ। বতৰটো ধুনীয়া, আৰু বগৰীৰ লগতে এইফালে আপোনালোকে দেখিছে ধুনীয়া ধুনীয়া পকি আছে গোল নেমু, আৰু সেইকেইটা অলপ লৈ লৈছোঁ। আৰু এয়া ধুনীয়াকৈ চাওক, লৈ ল'লোঁ বগৰী আৰু গোল নেমু। কি ধুনীয়া লাগিছে দেখোঁতেই, চাগে জিভাৰ পানী পৰি গৈছে, নহয় নাজানো। আৰু এয়া চাওক জলকীয়া, একদম পূৰা আজি চুটাব লাগিব। আৰু নেক্সট ইয়াৰ পিছত ধুনীয়াকৈ ঢেঁকীত গোটেইখিনি খুন্দি আছোঁ। আৰু বগৰীখিনি ধুনীয়াকৈ খুন্দি দিছোঁ, আৰু তাতে জলকীয়া দিছোঁ, ধনিয়া দিছোঁ, সকলোখিনি একেলগে মিলাই খুন্দি দিছোঁ ঢেঁকীত। আৰু এইফালে কলপাত কাটি লৈ এক্সট্ৰাকৈ থৈ গৈছোঁ, বগৰী এক্সট্ৰা। আৰু এইফালে প্ৰথম আৰম্ভণি কৰিলে আমাৰ ডিপ ফ্ৰাই কলি। আৰু চাওক দুইটাই অকলে বহি লৈছোঁ ফিল্ডৰ মাজত, ৰ'দত। ধুনীয়া লাগিছে, মজা লাগিছে। আৰু এইখিনিতে আমি খাই থাকোঁতে আহি পাই গ'ল এটা পোৱালি, ইয়াৰ নাম হৈছে আমজেদ খান। আৰু সি থাকে ফিল্ডখনৰ ওচৰতে, স্কুলৰ পৰা আহি আছিলে, তাকো দেখিলোঁ আৰু মাতি দিলোঁ আহি খাহি বুলি। আৰু সিও টপালি খাত লাগিলে, আৰু ই কৈছে যে মজা হৈছে। আৰু এইফালে খাই আছোঁ, কি কৰিব, ময়ো এয়া পূৰা জুতি লৈছোঁ। আপোনালোকৰ চাগে দেখি বহুত লোভ লাগিছে, আৰু আচলতে লাগিবই। মোৰ একদম খুন্দি থাকোঁতে জিভাৰ পানী পৰি আছিলে। আৰু সেইখিনিয়ে আছিলে আজি ভিডিঅ'টো, এটা সৰুকৈ দিবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব। এইখনে আমাৰ বল খেলা ফিল্ডখন। তো আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ।